সাংবাদিক বন্ধুসকল, আপোনালোকক আজি কিছু কথা অৱগত কৰাৰ কাৰণে আমি সংবাদমেলৰ আয়োজন কৰিছোঁ। মোৰ নাম শাহজান আলী আহমেদ, মথনগুৰি পৰিষদীয় সমষ্টিৰ UPPL দলৰ এগৰাকী প্ৰাৰ্থী। প্ৰথমেই সকলোকে এই বিষয়টো অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতু এতিয়া লকডাউন চলি আছে আৰু COVID-19ৰ যথেষ্টখিনি নতুন পজিটিভ কেছ ওলাইছে, গতিকে সকলোৱে প্ৰশাসনৰ নীতি নিয়মখিনি মানি চলিব লাগে আৰু বিভিন্ন অঞ্চলত আমাৰ সচেতন যিসকল লোক আছে, শিক্ষিত যুৱ সমাজ আছে, তেওঁলোকে বিশেষভাৱে যাতে লকডাউন কোনো অঞ্চলত ভংগ নহয় তাৰ কাৰণে বিশেষ দৃষ্টি ৰাখিব বুলি মই অনুৰোধ জনাইছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাব বিচাৰিছোঁ যে আপোনালোকে জানে যে বিগত 2003 চনৰ পৰা BTCত যি শাসন চলিছিল আৰু এই শাসনৰ সময়ত অবাধ লুণ্ঠন দুৰ্নীতি হৈছে আৰু সেই দুৰ্নীতি লুণ্ঠনৰ বিষয়ে ইতিমধ্যে বহুবাৰ আমি সংবাদ মাধ্যমত কথাখিনি জনাইছোঁ। তাৰ সমান্তৰালকৈ আমাৰ দলৰ ফালৰ পৰা ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়খিনি অৱগত কৰোৱা হৈছে। কিন্তু শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ যে COVID-19ৰ যি ভয়াৱহতা, এই যি মহামাৰীৰ কাৰণে সমগ্ৰ অঞ্চলৰ ৰাইজ বা সমগ্ৰ বিশ্বতে এক ত্ৰাসৰ সৃষ্টি হৈছে আৰু এই সময়তে যিসকল দৰিদ্ৰ লোক আছে, যিসকল দিন হাজিৰা কৰা লোক আছে, তেওঁলোকৰ সুবিধাৰ্থে চৰকাৰে কিছুমান আঁচনি ঘোষণা কৰিছে আৰু সেই আঁচনিবিলাক দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পাইছোঁ যে যথেষ্টখিনি খেলিমেলি হৈছে আৰু সেই আঁচনিবিলাকৰ নামত যিখিনি টকা আহিছে, সেই টকাবিলাক প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই। PM কিষাণ আঁচনিৰ কথাই কওক, তাৰ লগতে ৰেচন কাৰ্ড, আপোনাৰ ৰেচন কাৰ্ডতো যথেষ্ট খেলিমেলি হৈছে। প্ৰকৃত হিতাধিকাৰীয়ে সকলো ক্ষেত্ৰতেই বঞ্চিত হোৱা পৰিলক্ষিত হৈছে। আমি উদ্বেগজনকভাৱে লক্ষ্য কৰিছোঁ, যোৱা কেইদিনমানৰ পৰা সংবাদ মাধ্যমত এই কথাখিনি আমি লক্ষ্য কৰিছোঁ আৰু দুখ পাইছোঁ যে আমি দেখিবলৈ পাইছোঁ যে ছাৰ্ভিচ হোল্ডাৰ যিসকল লোক আছে, চাকৰিজীৱী যিসকল লোক আছে বা পেঞ্চন যিসকলে লাভ কৰি আছে, সেইসকল লোককো আনকি PM কিষাণৰ আঁচনিয়ে হওক বা দৰিদ্ৰ জনতাৰ কাৰণে যিখিনি ৰেচনৰ ব্যৱস্থা কৰি দিয়া হৈছে চৰকাৰে, অৰ্থাৎ ৰেচন কাৰ্ড নথকা পৰিয়ালৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে, সেইখিনি চাকৰিজীৱীয়ে পোৱাৰ তথ্য আমাৰ হাতত পৰিছে আৰু সংবাদ মাধ্যমত ফাদিল হৈছে। গতিকে এই বিষয়খিনি আজি প্ৰায় এক সপ্তাহৰ পৰা এই বিষয়খিনি আমি সংবাদ মাধ্যমৰ জৰিয়তে লক্ষ্য কৰিছোঁ। দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে কোনো তদন্ত হোৱা আমি দেখিবলৈ পোৱা নাই। আজি সেইকাৰণে এই সংবাদমেলৰ জৰিয়তে আমি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ। অতি সোনকালে তদন্ত হ'ব লাগে আৰু যিসকল বিষয়াই অন্যায়ভাৱে দৰিদ্ৰ জনতাৰ ধন লুণ্ঠনৰ নামত লুণ্ঠন কৰাৰ বাবে ফন্দি ৰচনা কৰিছে আৰু চাকৰিজীৱীসকল বা পেঞ্চন হোল্ডাৰসকলৰ নামত তেওঁলোকে আবণ্টন কৰি পেলাই তেওঁলোকে এই এক কথাত ক'বলৈ গ'লে 2 নম্বৰী প্ৰথা অৱলম্বন কৰি যিখিনি কাম কৰিছে, তাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'বই লাগিব আৰু এই তদন্ত যদি নহয় তেতিয়াহ'লে ডেফিনেটলি আমাৰ অঞ্চলৰ ৰাইজ প্ৰতাৰিত হ'ব, বঞ্চিত হ'ব আৰু আমি কোনো কাৰণেই ৰাইজ বঞ্চিত হোৱাটো মানি ল'ব নোৱাৰোঁ। তাৰ কাৰণেই আমাৰ স্পষ্ট কথা, PM কিষাণৰ নামত যিখিনি টকা আহিছে প্ৰকৃত হিতাধিকাৰীয়ে পাব লাগিব। সমান্তৰালকৈ যিখিনি আমাৰ আপোনালোকে জানে যে আনকি ৰেচন কাৰ্ডত যিখিনি চাউল আহিছে, ৰেচন এটা মিজাৰ আছে, সৰ্বভাৰতীয় পৰ্যায়ৰ এটা মিজাৰ আছে যে 5 কিলোকৈ চাউল একোটাকৈ ৰেচন কাৰ্ডৰ বিপৰীতে যিমান মানুহ আছে তেওঁলোকৰ বিপৰীতে দিয়া হ'ব। কিন্তু আমি বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ 4 কেজি চাউল দিয়া হৈছে, কিছুমান ক্ষেত্ৰত 4.5 কেজি পাৰ হেড দিয়া হৈছে। গতিকে এইবিলাকো আমি তদন্ত বিচাৰিছোঁ আৰু ইতিমধ্যে আমি যিমান দূৰ গম পাইছোঁ, হালবাৰী মহকুমাধিপতিৰ কাৰ্যালয়ৰ কেইবাগৰাকী ভিক্টিমে গোচৰ আবেদন জনাইছে। গতিকে যিখিনি আবেদন অফিচিয়েলি জনোৱা হৈছে, সেই আবেদনখিনিৰ অতি সোনকালে শুনানি গ্ৰহণ কৰি পেলাই আমাৰ ভুক্তভোগী ৰাইজক যি ন্যায় প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, ইতিমধ্যে আপোনালোকে জানে MG এনৰেগাৰ নামত যিখিনি আঁচনি ৰূপায়ণ হৈছিলে, সেই আঁচনিৰ বেছিভাগ আঁচনিতেই 2 নম্বৰী কৰিছে। বেছিভাগ আঁচনিতেই একোটা জব কাৰ্ডক 2বাৰ 3বাৰকৈ ব্যৱহাৰ কৰি পেলাই বা বহুতবাৰ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে একাংশ BCDC চেয়াৰমেন আৰু মেম্বাৰসকলে সেই টকাখিনি বেংকৰ পৰা উদ্দল কৰিছে।
গতিকে এইটো দুৰ্ভাগ্যজনক কথা। প্ৰকৃত যিসকল জব কাৰ্ড হোল্ডাৰ তেওঁলোকৰ যিখিনি মাননি, যিখিনি হাজিৰা তেওঁলোকে পাই থকা নাই, বেৰোজগাৰী ভাত্তা পাই থকা নাই। কমপক্ষে এইটো যিহেতু গেৰাণ্টি এক্ট, এই গেৰাণ্টি এক্টৰ জৰিয়তে কমপক্ষে 100 দিনৰ হাজিৰা পাব লাগে। আৰু এই লকডাউনৰ সময়ছোৱাত আপোনালোকে সকলোৱে জানে যে ভাৰত চৰকাৰে 4,431 কোটি টকা প্ৰথম অৱস্থাতে মুকলি কৰি দিছে, যাতে যিসকল জব কাৰ্ড হোল্ডাৰে কাম কৰিছিলে তেওঁলোকৰ হাজিৰাখিনি লাভ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেইখিনি টকা আমাৰ ভিক্টিমসকলে পাই থকা নাই। গতিকে যিহেতু আমাৰ মহামান্য ৰাজ্যপাল মহোদয়ে আমাৰ বৰ্তমানৰ BTCৰ দায়িত্বত আছে, গতিকে তেখেতক আমি এই সংবাদমেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত এক নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে, আৰু তদন্ত কৰি প্ৰকৃত যিসকল হিতাধিকাৰী তেওঁলোকক এই লকডাউনৰ সময়ছোৱাত তেওঁলোকক সকাহ দিয়াৰ কাৰণে আমি ইয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ। এটা কথা আমি উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড নাই, দৰিদ্ৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাই, তেওঁলোকৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা লৈছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰেচন কাৰ্ড থকা পৰিয়ালে সেই সুবিধাখিনি লাভ কৰা পৰিলক্ষিত হ'ল। আৰু এনেকুৱাও আমি দেখা পাইছোঁ যে এটা পৰিয়ালৰ 2জন, 3জন, 4জনলৈকে মানুহক তেনেকৈ ৰেচন কাৰ্ড থকা পৰিয়ালক ৰেচন কাৰ্ড যিসকলৰ নাই তেওঁলোকৰ কাৰণে আবণ্টিত যিখিনি সাহায্য সামগ্ৰী আছিলে সেইখিনি বিতৰণ কৰাৰ তথ্য আমি লাভ কৰিছোঁ বিভিন্ন অঞ্চলৰ পৰা। গতিকে আমাৰ খালি মথনগুৰি সমষ্টিতেই যে এনেকুৱা হৈছে তেনেকুৱা নহয়। আমি লক্ষ্য কৰিছোঁ যে আমাৰ গাতে লাগি থকা হালবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন অঞ্চলতে এনেকুৱা ধৰণৰ হৈছে, বিসংগতি হৈছে। গতিকে মুঠতে আমাৰ হালবাৰী মহকুমাৰ অধীনত যিখিনি অঞ্চল আছে সমগ্ৰ অঞ্চলৰ এই তদন্তখিনি কৰিলেই নিশ্চিতভাৱে জুলুঙাৰ মেখুৰী ওলাই পৰিব যে কোনে কিমান টকা ক'ৰ পৰা আত্মসাৎ কৰিছে। আৰু যিসকল বিষয়াই এই তালিকাখিনি বনাইছে তেওঁলোকে যথেষ্ট ভুৱা তালিকা তেওঁলোকে বনাইছে। কিছুমান গাঁৱত সেই নামৰ মানুহ এজনো নাই, কিন্তু তেনেকুৱা নামৰ মানুহ পোৱা গৈছে। সংখ্যালঘু অঞ্চলত অসংখ্যালঘু মানুহৰ নাম পোৱা গৈছে, সংখ্যাগুৰু অঞ্চলত সংখ্যালঘু মানুহৰ নাম পোৱা গৈছে। এনেকুৱা ধৰণৰ যি খেলিমেলি সৃষ্টি হৈছে, এই খেলিমেলিখিনি আঁতৰ কৰিব লাগে। আৰু আমাৰ সন্দেহ হয় যে যিসকলে ইতিমধ্যে ক্ষমতা হেৰুৱাইছে তেওঁলোকে ধন কটাৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ কামত লিপ্ত হ'ব পাৰে। গতিকে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'লেহে প্ৰকৃত ৰহস্য ফাদিল হ'ব, যাৰ কাৰণে আমি তদন্ত কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লিষ্টবিলাক চাওক, লিষ্টবিলাক আচলতে গাঁৱৰ লগত যিসকল মানুহ আচলতে জড়িত, গ্ৰাম সেৱকসকল আছে, আমাৰ GRS সকল আছে, MGNৰেগাৰ কামৰ লগত যিসকল জড়িত হয় বিশেষভাৱে তেওঁলোক আছে, আমাৰ মেম্বাৰসকল প্ৰাক্তন এতিয়া হ'ল তেওঁলোক আছে, বা আমাৰ BCDCৰ প্ৰাক্তন চেয়াৰমেনসকল আছে, তেওঁলোকেও লিষ্ট বনাইছিলে। গতিকে তেওঁলোকে বিভিন্ন সময়ত দুৰ্নীতিৰ আশ্ৰয় লৈ পেলাই যিহেতু কাম কৰিছিলে। আপোনালোকে জানে PMAY নামত হাস্যকৰ কথা যে PMAY নামত তেওঁলোকে যিমান মানে টকা তেওঁলোকে লৈছিলে 2,000, 3,000, 5,000লৈকে টকা লৈছিলে, তাৰ পৰা এতিয়া কিন্তু কিছু ঠাইত 1,000, 2,000কৈ ৰিটাৰ্ণো কৰি আছে। ৰিটাৰ্ণ যিসকলে কৰিছে তেওঁলোকক আমি আদৰণি জনাইছোঁ যে তেওঁলোকে যিখিনি টকা দৰিদ্ৰ জনতাৰ তেজ শোষণ কৰি পেলাই নিজৰ পকেটত উঠাইছিলে সেইখিনি যদি এতিয়া ৰিটাৰ্ণ কৰি আছে তেতিয়াহ'লে আদৰণি জনাইছোঁ। কিন্তু এইখিনি তন্নতন্নকৈ পুংখানুপুংখভাৱে ৰাইজৰ ধন ৰাইজে পাব লাগে, সেইটো আমি দাবী জনাইছোঁ।